हेलो एवरीवन की खबर मैं तृष्णाई स्वागतम जनाइছো मोर चेनेलर अन्यता भिडिओले आशा करिছো সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালে আৰু এনো ভাল নহয় মানে ঠিকে আছে আৰু এতিয়া মানে মোৰ গাটো ভাল নাছিলে ভিডিও তেনেকৈ দিয়া নাই ইউটিউবত দেখিছে সকলোৱে মানে মাহ হৈ গ'ল ভিডিও দিব পৰা নাই গাটো ভাল নাই মাজতে বাৰু বিজি আছিলোঁ কিন্তু এতিয়া মই একদিন মানে তেনেকৈ গাটো বৰ ঠিক হৈ থকা নাই মানে দেখুৱাই মেলি আহিলোঁ তাকে দৰৱ চব দিছে আৰু ভাগে কিছুমান টেষ্ট কৰিবলৈ আছে মানে যোৱা হোৱা নাই এতিয়া বাৰু কৰিবলৈ যাব লাগিব তাকে ভিডিঅ'ৰ কাৰণে দিয়া নাছিলোঁ আজি বোলো ভাবিছোঁ ভিডিঅ'টো বনাওঁ আপোনালোকক দিওঁ বহুত দিন দিয়া নাই যিহেতু আৰু কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি হৈছে কি নহয় সকলোবিলাক আপোনালোকক কম এতিয়া কিন্তু মই 8টা বাজিয়ে গ'ল কিন্তু মই এতিয়া ৰাতিপুৱা মানে পিল খাব লাগে তাকে কাৰণে পিল খাই লওঁ বুলি ভাবিছোঁ কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু তাকে চাই থাকিব ভিডিঅ'টো এইফালে পিল উলিয়াই লৈছোঁ এইটো দিছে মানে ৰাতি খাবলৈ এইটোৱে আৰু এইটোৱে দিছে এইটো ভিটামিনৰ হয় এইকেইটা দিছে ৰাতি খাবলৈ আৰু মোৰ ৰাতিপুৱা দিছে এটা এইটো মানে এইটো নহয় পেকেট এটা এইটো দিছে এইটো মানে ৰাতিপুৱা মানে খালী পেটত খাব লাগে এইটো তাকে এইটো খাব লাগিব আৰু এইপিনে ORS পেকেট দিছে 2 পেকেট এইকেইটা খোৱা হোৱাই নাই তাকে খাব লাগিব আৰু এইফালে জুদিয়া দৰৱ দিছিলে লিখি দিছিলে সেইটো অনা নাই হোৱা নেপালোঁ মানে ফাৰ্মাচিত কেইবাখনত বিচাৰি নেপালোঁ কাৰণে সেইটো অনা নহ'ল এবাৰ আকৌ যদি চেকআপ কৰিব যাওঁতে আকৌ বিচাৰিব লাগিব এইটো তাকে এইটো খাই ন এতিয়া মানে 7বাৰ খালোঁ বাৰু খাই মেলি পিলটো খাই লওঁ নহ'লে কেতিয়া মানে কালি নেকি পাহৰি থাকিলোঁ খাবলৈ সেইটো কাৰণে যিবোৰ খাই লওঁ বোলে পিলটো সৰু বাৰু খাব পাৰি ইটিকিটা কিন্তু কেতিয়াবা ডাঙৰ মানে নেযায় মানে ডখৰ লাগি ধৰিব তেনেকুৱা তাকে লাগি থাকে আৰু এইফালে পোৱালি একদম মানে দৰৱ খাবলৈ আজি কি চাইছে সেইটো হাই কৈ দিয়ক অকল এইটোতে হাই কৈ দিয়ে তাৰপিছতে তাকে পিলটো খাই লওঁ পিছত খালোঁ বতৰ ডাঙৰ বৰষুণ দিছিলে মানে দেই এতিয়া ৰখিলে বাৰু মুকলি পৰিছে সেইফালে কাম কৰা হোৱা নাই বিচনা চফা কৰিবলৈ আছে কৰি মেলি লওঁ এইফালে ভাতটো মই পাতি থৈ আহিলোঁ ভাতটো হ'ল কিন্তু ভাত চাহ খোৱা নাই ভাতটো বনাব মই কিন্তু ভাতটো বোলো পাতি দিওঁ সেইকাৰণে ভাতটো হৈ গ'ল আৰু বতৰটো বেয়া যিহেতু সেইটো কাৰণে কামবিলাক অকণমান হেৰি নিচিনা হৈ গৈছে ৰ'দটো যদি দিয়ে তেতিয়া কামবোৰ হয় ধৰি লওক কাপোৰ ধুবলৈ থাকিলে কিবা ক'বলৈ থাকিলে এলাহ নালাগে কিন্তু বৰষুণ দিলে বুলি ক'লে ওলাই যাবলৈও চিন্তা এহাকে মানে কিবা এটা কৰিবলৈ তাকে ভিডিঅ'টো ষ্টাৰ্টটো কৰিয়ে দিলোঁ কিন্তু মানে কি হ'ল এতিয়া মোৰ মানে দাৱী পেটত যিহেতু সেইটো কাৰণে ভিতৰতে মোৰ কাম আছে কাম মানে কি আপোনালোকক ভিডিঅ' তেনেকৈ দিয়া নাই কাৰণে একো গমো নাপায় মানে আপডেটবিলাক দিয়া হোৱা টাইপে এতিয়া মানে মোৰ এতিয়া চিন্তা কাৰণ মানে মোৰ দহি বাতিবলৈ আছে কাপোৰ চিলাবলৈ আছিলে বাৰু কাপোৰ তেনেকৈ কালি চিলালোঁ পকিছে মানে গাটো ভাল লাগে যদিও মানে ধৰি লওক যেতিয়া অকণমান ঠিক লাগে তেতিয়া মানে কামটো কৰি লওঁ আৰু তাৰপিছতে এইফালে মোৰ দহি বাতিবলৈ আছে সেইটো কাৰণে সূতা কৰিব লাগিব তাকে এইফালে মেচিনো আনিলোঁ তাকে আপোনালোককো সেইবিলাক ভিডিঅ' চিডিঅ' কৰি মেলি দেখুৱাম কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইবিলাকো কৰিব নোৱাৰিলোঁ গাটো যিহেতু বেয়া মানে ধৰক আৰু আনিম মানে গুণৰ পৰা ভাবি আছিলোঁ কিন্তু ঘপককৈ লৈ অহা হ'ল আৰু আনিমকৈ থকা বস্তুটো মানে ধৰি লওক মানে কোনো ঠিক নাই কোনোবা আনিম কেনেকৈ ভাবি আছিলোঁ মানে ধৰি লওক নিজে আমুকতে আনিম বুলি সেইকাৰণে মানে ঘপককৈ লৈ অহা হৈ গ'ল আৰু মানে যদি গাটো ভাল হৈ থকা সেইখিনি কৰিলোঁ সেইদিন ভিডিঅ' চিডিঅ' মানে ঘপককৈ লৈ আহিলোঁ সেইকাৰণে একো দিয়া নহয় এতিয়া মানে সূতা চিতা কৰিব লাগিব কৰিম তাৰপিছত দেখিছে ওপৰত সেই চেকিটো আছে মানে মোৰ সূতা মানে কিছুমানে চাগে সূতা বেলেগ বেলেগ আৰু চবেই বেলেগ বেলেগ ধৰক গুলিও বাতিব পাৰে চবেই বেলেগ মই মানে আগতে গুলি বাতিছিলোঁ এতিয়া মানে নেচা সূতাই বাতিছোঁ আজিকালি মানে সেইটো ভাল লাগে আৰু আজিকালি সেইটোৱে প্ৰায় বাতে তাকে মানে সেইটো সূতা মানে মই কাটি মেলি নলগাওঁ কিন্তু ভাগে মানে সূতাটো কৰি লওঁ তেতিয়া লোকচান নহয় মানে তাকে মানে কৰিম সেইটো তাকে এতিয়া কৰি লওঁ মানে আকৌ ৰ'দটো মানে উলিয়াইছে লাহেকৈ বহি মেলি কৰিবলৈতো ভালেই লাগে বাৰু কিন্তু মানে সূতা কৰিবলৈ কিবা এলাহ লাগি থাকে মানে আগতে ঘৰত থাকোঁতে মায়ে কৰি দিয়ে এতিয়াতো অকল চব কৰিব লগা হৈছেতো সেইটো কাৰণে মানে ফাৰ্ষ্টে মই সেই সূতাখিনি কৰি লওঁ তাৰপিছতে লাহে লাহে 5টা 10টা তেনেকৈ মানে পাতি থাকোঁ আৰু তাকে চাই থাকিব ভিডিঅ'টো আৰু ইফালে মোৰ কামটো মানে কি ৰুম বিচনা চাফা কৰি পেলাই আছে কৰি মেলি লওঁ তাৰপৰা আপোনালোকক লগ পাওঁ ৰুম চাফা কৰা হৈ গ'ল আৰু ইফালে গাখীৰ আনিছে মানে গাখীৰ মানে গাত শক্তি হ'বৰ কাৰণে গাখীৰ খাব লাগে মানে সেইকাৰণে দেউতাই লৈ আহিলেগৈ মই তাকে এইফালে আনিছে
পগাই লওঁ, পগাই মেলি খাই দিওঁ। আগত কালি আকৌ সোনকাল হৈছিলে, আজি আকৌ মানে দেৰি হ'ল বনাওঁটো। গাখীৰ পৰিয়ে আহিছিলোঁ, তাকে পগাই মেলি লওঁ। এতিয়া ভাত চাত খাই আজৰি হৈ আহিলোঁ। আগতে মুখ চুখ ধুইছিলোঁ, পূৰা ঘৰৰ মানুহে বনাইছে। হ'লেও চেকি লৈ গৈছোঁ আৰু এইফালে সূতা মানে ধুই মেলি সূতা কৰি লওঁগৈ, লাহেকৈ পাতি থাকিম আৰু। তাৰপিছতে এই দহি বাতি আছোঁ, বেছি নহয় বাৰু, 6-7টামান হৈছে। দেখুৱাইছোঁ বাতি আছোঁ, বগা দহি বাতি আছোঁ। হেল্ল' এভৰিৱান, এইফালে মই এতিয়া কাম চাম কৰি মেলি মানে অলপতো শুলোঁ, শুই তাৰপিছতে ভাজি চাজি বনালোঁ, ভাত খাবলৈ বুলি পাছবেলা খাই বৈ এতিয়া মুখ হাত ধুই মেলি আহিছোঁ। তাকে মুখত কিবা এটা ঘঁহি লওঁ আৰু এইফালে দহি বাতিলোঁ আছে, আমি বেছি নাবাতিলোঁ, 4-5টামান বাতিলোঁ আৰু আপোনালোকক দেখুৱাকেইটাই সেইকেইটা বাতি মেলি অকণমান শুই দিলোঁ মানে। আৰু মোৰ গাটো ভাল নাই যে, সেইকাৰণে মানে এইবিলাক কাম অকণমান তললৈ জুপি জুপি কৰি থকাটো এতিয়া মোৰ চোৰ মানে কালি আজিও মানে অকণমান ঘূৰাইছিলে মানে, সেইকাৰণে শুই দিলোঁ। আৰু এতিয়া আজৰি হৈ মেলিতো লৈছোঁ বাৰু, তাকে পাতিম। আৰু কাপোৰযোৰ, এযোৰ কাপোৰ মই অকণ ভালকৈ দেখাম দেই। কাপোৰযোৰ মানে কি হ'ল, মোক বিহুত দিছিলে, ইয়াতে বহাগ বিহুত মানুহজনে, মই তেনেকৈ ভিডিঅ' কৰা নহ'লতো বহাগ বিহুত, সেইটো কাৰণে আপোনালোকক দেখুৱাও নহ'ল। ভাবিছোঁ এতিয়া দেখুৱাই দিম, মানে কাপোৰযোৰ দেখুৱাই দিম আৰু কেনেকুৱা কি মানে। গুলা কাপোৰযোৰ দম কৈছোঁ, তাকে মানে ল'লোঁ, মানে পিছল কাপোৰ আছে মানে মিক্স পাত ধৰি লওক পলিপাত এনেকুৱা টাইপৰ মানে কাপোৰ পিছত মানে প্ৰায়ে হোৱা নিচিনা হ'ল, সেইটো কাৰণে মানে এনেকুৱা গৰমত পিন্ধিবৰ কাৰণে কাপোৰ মানে বিচাৰিছিলোঁ ফুটৰ লগত বাৰু, সেনেকুৱাই পালোঁ। আৰু কাপোৰযোৰ আপোনালোকক দেখাম, চাই থাকিব। আৰু কি বেমাৰ কি কথা মই আপোনালোকক ক'ম বাৰু, বোলে কি লাগে কাপোৰযোৰ আপোনালোকক দেখুৱাই লওঁ। এইফালে বহি লৈছোঁ আৰু কাপোৰযোৰ দেখাম দেই আপোনালোকক। কাপোৰযোৰ হৈছে দহি বাতি আছোঁ, কমপ্লিট নাই হোৱা, কমপ্লিট কাপোৰ দেখাম ভালকৈ বাৰু। দহি আজি বাতিব এইকেইটা বৰ মানে ডাঙৰ অংশ নাই দিয়া মানে সৰুকৈ দিছোঁ। এইখন আগটো এনেকুৱা, murah depan itu saya tanya এখন চিলালোঁ বাৰু, ব্লাউজ পিচটো কিন্তু চিলোৱা হোৱা নাই, এইটো চিলাব লাগিব। হৈ যোৱা কথা আছে, দেখি আছোঁ তিনিটা হয় মানে এইযোৰ ব্লাউজ পিচ মাজে মাজে সৰু দুটা আছে, ঘনকৈ আছে কেনেকুৱা লাগিছে মানে কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব। আৰু এইফালে মই আপোনালোকক এইফালে এখন দেখুৱাই দিওঁ, কাগজখন এইখন ডক্টৰৰ বেকিমা কৰি দেখাইছে, এয়া দি থোৱা আছে এখন। এইফালে টেষ্ট কৰিবলৈ দিছে এইকেইটা, এটা এইটো মানে চুগাৰৰ আৰু এইকেইটা টেষ্ট কৰিবলৈ দিছে, তাকে টেষ্ট কৰিব লাগিব, কৰা হোৱা নাই। আৰু এইফালে এইকেইটা দৰৱ মানে লাষ্টতো মই নেপালোঁ বুলি কৈছোঁ যে, এইটো নেপালোঁ, এইটো গতিকে মানে গ'লে আকৌ আনিব লাগিব এইকেইটা। এইখন তাকে মই কি হৈছে আপোনাক কৈ দিওঁ, মানে মোৰ গাটো মানে অকল মানে মূৰটো ঘূৰাই থাকে, এনেকৈ ধৰি লওক বহি থাকিলেও উঠি থাকিলেও মই যে পৰিম তেনেকুৱা যেন লাগি থাকে। তাৰপিছতে এনেকৈ যদি মই এনেকৈ হাউলি মেলি ধৰি লওক এনেকৈ তললৈ হাউলি যদি ধৰি লওক বিচনা তলখন চাওঁ বা কিবা এটা এনেকৈ যদি তললৈ গৈ চাওঁ, তেনেকৈ উঠি দিয়াৰ লগে লগে মানে সেইভাগেও পৰি যাম লাগি যায়, মানে একদম ঘূৰালেও মানে পূৰা মানে মূৰটো চকুকেইটা মেলিব নোৱাৰা নিচিনা এনেকুৱা হৈ যায়। তাৰপিছতে সেইটো কাৰণে ডক্টৰক দেখুৱালোঁ, তাৰপৰা দেখুৱালে তাত চুগাৰটো জুখিছে, চুগাৰ জুখিলে বাৰু, চুগাৰটো নৰ্মেল আছে বুলি কৈছে। তাৰপৰা মেইন হৈছে মোৰ প্ৰেছাৰটো জুখিলে, প্ৰেছাৰটো ল' আছে মানে, সেইটো কাৰণে ডক্টৰে সুধিছে খোৱা বোৱাটো তেনেকৈ নাই হোৱা নেকি, বা ধৰি লওক ভোক চোক লাগিছে নাই, বমি লাগিছে নেকি, এনেকৈ মানে সকলোবিলাক সুধিছে আৰু। তাৰপৰা জুখি মেলি তেওঁ ক'লে যে বহুত মানে হেৰি দুৰ্বল হৈ গ'ল কৈছে, সেইটো কাৰণে বোলে আপুনি চিলাইন এটা লৈ দিয়ে নেকি সুধিছে। মই বোলো চিলাইন নলওঁ, চিলাইনৰ মানে ঘৰৰ পৰা মানে অলপ দূৰ হয়, আৰু মানে তুমি চাগে কেইটা জানো 2টামান বাজি যায় নেকি দেখাওঁতে, আকৌ চিলাইন ল'লে দেৰি লাগিব ন, সেইটো কাৰণে ঘৰ পাওঁহি মানে দেৰি হ'ব বুলি, সেইকাৰণে মই চিলাইন নালাগে, তেতিয়াহ'লে বোলে বেজি এটাকে লৈ লওঁ, শক্তি পোৱা বুলি ক'লে। তাৰপৰা বেজিটোকে তাত লৈ ল'লোঁ, সেইটো কিনি আনি তাত লৈ লৈছোঁ আৰু। তাৰপিছতে
লৈ মেলি পিল চিল দিলে মেলিলে তাৰপিছতে তেওঁ কৈছে যিকেইটা টেষ্ট কৰিবলৈ দিছে যে সেইকেইটা টেষ্ট কৰি মেলি আহিবলৈ কৈছে মানে সেইকেইটা টেষ্ট কৰিবলৈ দিছে হেৰিৰ কাৰণে মোৰ আপোনাৰ আগৰ এটা ভিডিঅ' দিছিলোঁ তাতে কৈছিলোঁৱেই যে মোৰ প্ৰস্ৰাৱ গণ্ডগোলৰ মানে হৈছে বুলি কৈছোঁ যে সেইটো মানে বহুত দিন ধৰি হৈয়ে আছিলে মানে ঠাণ্ডা দিন গৰম দিন ক'বলৈ নালাগে মানে হৈয়ে থাকে এতিয়া কিন্তু এদিন হোৱা নাই হ'লেও মানে তেওঁ কৈছিলোঁ কথাটো তাৰপৰা কওঁতে তেওঁ ক'লে যে এইকেইটা টেষ্ট কৰি চাবলৈ কৈছে টেষ্টটো কৰি আহি তেওঁক দেখাবলৈ কৈছে দেখাই মেলি কি পায় কি নাপায় তেওঁ ক'ব তেতিয়া মানে তাকে টেষ্ট কৰিবলৈ যাব লাগিব প্ৰস্ৰাৱ গণ্ডগোল মানে মোৰ হৈ থাকে মই সেইটো কাৰণে তেওঁক কৈছোঁ আপোনালোকে ক'বচোন কি ক'ব লাগে নক'ব লাগে যদি জানে মানে মোক প্ৰায় কৈছোৱেই যিবিলাক কৈ থাকোঁ কুঁহিয়াৰ ৰস খাব লাগে তাৰপিছতে ঠাণ্ডা পানী খুব খাব লাগে প্ৰায় কৈ থকা নিচিনা হয় কিন্তু মানে হ'লেও মানে প্ৰায় হৈ থাকে মানে হৈয়ে থাকে সেইটো কাৰণে আপোনালোকে পাই যদি কিছুমান ক'বচোন কি কৰিব লাগে তাকে সিমানেই আৰু ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিছোঁ মানে বহুত দিন ভিডিঅ' চিডিঅ' বনা নাইতো সেইটো কাৰণে এনেকৈ ভিডিঅ'টো বনাই মেলি আপোনালোকক দিলোঁ আৰু কি হৈছে কি নহয় সকলোবিলাক কৰি দিলোঁ আৰু ভিডিঅ' কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো পিছে ক'ব তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ' লগ পাম সকলোকে সকলো ভালে থাকক আৰু কুশলে থাকক বাই